মই পিনে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লাষ্ট ইফতাৰ ভাবিলোঁ ব্লগ এটা বনাওঁ বুলি। এইখিনি মই তৰমুজ কাটি থৈছোঁ। এইখিনি ইফতাৰ ৰেডি হৈ গ'ল আৰু লগতে অলপ ঈদৰ শ্বপিং কৰিলোঁ, তাকে আপোনালোকক অলপ দেখাব বিচাৰিছোঁ। এইটো ব্লেক প্লাজো পেণ্ট এম্ব্ৰইডাৰীত আছে আৰু এইটোৱে কুৰ্তা। চিম্পল হয়, বেছি হেভি নহয়। আৰু এইযোৰ সৰু স্কাৰ্ট টপ আমাৰ টিকলি এজনী আছে, তাইৰ বাবে লৈছোঁ। আৰু এইখিনি বগা চেৱৈ আৰু এয়া লাচা চেৱৈ। এয়া পাপৰ আৰু মোৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। হেপ্পী ঈদ মুবাৰক। এইখিনি চেৰি, এইকেইটা টি চাৰ্ট আনিছিলোঁ। এইটো প্লাজো পেণ্ট আৰু কুৰ্তি। আৰু এয়া মই কেক এটা বনাব লৈছোঁ ঈদৰ বাবে। এইটো কেকটো হৈ গ'ল। আৰু এয়া ফালে বৰা চাউল ভাজি আছোঁ লাড়ু বনাবৰ বাবে। ভাজি এয়া মিক্সিত মাৰি ল'লোঁ। এইখিনি নিমকি। এয়া লাডু বনোৱা হৈ গ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা নিশ্চয় কৰিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এইখিনি জেতুকা পিছা আৰু এতিয়া মই মেহেন্দি লগাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।